কেমেৰাত এখন তোৰণ দেখিছে, এখন ৰাজবাৰীটো আছে আৰু আমাৰ আকাশী গংগাটো এই তোৰণখন আছে। আৰু এই তোৰণখনত এই ষ্ট্ৰাকচাৰ চাওক, এয়া দেখিছে তামিলনাডু উৰিষ্যাৰ শৈল ভাস্কৰ্যৰ লগত আমাৰ অসমৰ শৈল ভাস্কৰ্য কিমান মিল আছে। এতিয়া মই কিছুমান ষ্ট্ৰাকচাৰ দেখাম। এইটো হৈছে চেন্নাই চেন্ট্ৰেল মিউজিয়াম, ইয়াত আহিছোঁ। এয়া চাওক শৈল ভাস্কৰ্যবোৰ ইয়াত দেখিছে। আৰু আৰু এটা বস্তু বিশেষকৈ মনত পৰিছে মোৰ, এয়াও আছে। এয়া চাওক কিমান চেঞ্চুৰী, এয়া দেখিছে 9th century। আৰু এয়া আমাৰ নুমলীগড় দেওপাহাৰত মই এয়া দেখিছোঁ, এনেকুৱা ষ্ট্ৰাকচাৰ দেখিছোঁ। গতিকে ইয়াত দেখি মোৰ বহুত ভাল লাগিছে, মই এইকাৰণে ভিডিঅ' কৰিছোঁ। পল্লৱা পিৰিয়ড, লায়ন পিলাৰ 9th century, এই গোটেইখিনি 9th century। এইটা ছোলা পিৰিয়ড, ছোলা ডাইনেষ্টি। আমিও কৈ আছিলোঁ 9ৰ পৰা 11th century হ'ব বুলি। গতিকে চাওক এইবোৰ ষ্ট্ৰাকচাৰবোৰ চাওক। এইটো 10th century, এয়া চাওক বৰ ভাল লাগিছে। আৰু মই এয়া কেশৱা, এয়া বিষ্ণু। এয়া 15th century। Look at this, there are 4 hands, 4খন হাতৰ আছে তেওঁ, chakra, চক্ৰ, then etu, then this is lotus, আৰু এটো গদাত লৈ আছে। গতিকে বিৰাট ভাল লাগিছে আজি মোৰ। সেজ ছোলা পিৰিয়ড, এয়া 12th century দক্ষিণামূৰ্তি, ইয়াখিনি 12th century। I haven't read about her, but Dakshinamurti দেৱী গোসানীমাৰ বিভিন্ন ৰূপসমূহো আছে ইয়াত। 13th century, ভাল লাগিছে, ইয়াত বহুত বস্তু আছে। and 14th century, কি পিনি থকা দেখাইছে, বিজয়নগৰ পিৰিয়ড। এইটো মই এইটো কি পিন্ধি আছে বা কি হেৰি কৰি আছে, এইটো মই শৈল ভাস্কৰ্যত কি অংকন কৰিছে মই এইটো ধৰিব পৰা নাই। হয়তো ইয়াৰে কিবা কালচাৰেল তেনেকুৱা কিবা এটা হ'ব। এয়াও 14th century। এপাহ লোটাছ হয়, লোটাছৰ এইটো কলি, কিন্তু আমাৰ তাত লোটাছৰ ফুলো আছে। এইটো 13th century। আৰু এয়া এই দুৱাৰবিলাক আমাৰ তাতো আছে। চাহ বাগানত এয়া শৈল ভাস্কৰ্য আছে, ৰাজবাৰীত আছে। তাৰপিছতে এইবোৰ বহুত ঠাইত পাইছোঁ, আমাৰ অসমত বহুত ঠাইত আছে। এয়া দেৱী মাৰ বিভিন্ন মূৰ্তিসমূহ ইয়াত আছে, এয়া দেখিছে চাওক। মই অলপ এয়া সুন্দৰভাৱে মই দেখাইছোঁ। চাওক এয়া শিৱলিংগ, এয়া শিৱলিংগ। এইটো ময়ূৰ হয়। আৰু এয়া গণেশ বাবা, এয়া হনুমান বজৰংবলী, এয়া গণেশ বাবা, এয়াও কোনোবা হয়তো দেৱী। বৰ সুন্দৰভাৱে অংকন কৰিছে এইবোৰ। ইয়াত এই মূৰ্তিভাগক ইয়াত গানা বুলি কৈছে, 9th century পল্লৱা পিৰিয়ড। আপোনালোকে এই মূৰ্তিভাগ চিনি পাইছেনে? আমাৰ হিন্দু শাস্ত্ৰত ইয়াৰ এটা কাহিনী আছে সুন্দৰ। এয়া চাওক, মই এনেকৈ এইখিনিৰ পৰা দেখাইছোঁ। আৰু এইফালে এয়া বহুত পুৰণা হয়, 9th century। এয়া গোসানীমাৰ মূৰ্তিয়ে হ'ব। এয়া হয়তো পদুম ফুল। ইয়াতো আছে চাওকচোন, ইয়াতো বহুত শৈল ভাস্কৰ্য ইয়াত সজাই থৈছে। কিন্তু মই একদম আচৰিত হৈছোঁ, মানুহে সদায় কৈ থাকে উৰিষ্যাৰ শৈল ভাস্কৰ্যৰ লগত আমাৰ অসমৰ শৈল ভাস্কৰ্য, বিশেষকৈ 9ম শতিকাৰ পৰা 10ম শতিকাত যিসমূহ শৈল ভাস্কৰ্য আমাৰ পাহাৰে পাখণ্ডই পোৱা গৈছিলে, সেইসমূহৰ লগত বহুত মিল আছে। আৰু মই অসমৰ বিভিন্ন ঠাইত ঘূৰি যিখিনি শৈল ভাস্কৰ্য মই পাইছোঁ, তাৰ লগতো এয়া আজি বহুতখিনি মিল দেখিছোঁ। গতিকে এয়া চাওক, বহুত মিল আছে। মই
দূৰৰ পৰাই তুলি দিছোঁ। এয়া কালি লিখি থৈছে, কালি গোসানীৰ হেৰি এয়া। থাৰ্টিন্থ চেঞ্চুৰী, এয়া দেৱী বুলি লিখিছে। বহুত ভাল লাগিছে আজি ইয়াত আহি পেলাই। অন্ততঃ মই তাত যিখিনি অনুসন্ধান কৰি আছিলোঁ মোৰ কিতাপখনৰ কাৰণে, আজি মই ইয়াত পাই গ'লোঁ। উৰিষ্যাৰ যিখিনি শৈল ভাস্কৰ্য বনোৱা যিখন খনিকৰ, যিসকল মিস্ত্ৰী, তেওঁলোকে অসমত গৈ পেলাই ৰজাৰ দিনত বনাইছিলেগৈ, বিশেষকৈ ৰজা ৰত্নপালৰ দিনত। কাৰণ ৰত্নপালৰ আমি যুগটো নৱম শতিকাৰ পৰা দশম শতিকা বা একাদশ শতিকা বুলি ধৰা হয়। সেই সময়ৰ সেই ভাস্কৰ্যসমূহৰ লগত এয়া বহুত মিল আছে।